হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো আজিৰ ব্লগটো আসলতে মোৰ 24 এপ্ৰিল মোৰ বাৰ্থডে দিনাৰ ব্লগ হয় আৰু আজি আসলতে তেনেকুৱা কোনো খানাৰ ব্লগ নহয় আৰু ভিডিঅ'টিৰ আৰম্ভণিতে মই দেখাইছো এয়া মোক কিমান ধুনীয়াকে এটা মানে বাৰ্থডে উইশ কৰিছে খুব চাগে কমে এনেকে উইশ কৰে আৰু এই বাৰ্থডে উইশটো মোৰ ইমান ভাল লাগিলে যে মই আপোনালোকৰ আগত শ্বেয়াৰ নকৰাকে থাকিব নোৱাৰিলো তো চাও বলক আগলৈ The future looks bright. Keep all your worries aside. It's your day. I wanna sing joyful songs, and I put my heart in this little song. It's your day. I wanna sing happy songs, and I just wanna say to you, happy birthday, darling. You're my God's precious blessing. I promise you to be with you for the rest of my life. I wish for you love and happiness, with my heart filled with gladness. I wanna wish you happy birthday, my love. Happy birthday to you, my love. Happy birthday to you, my love. Happy birthday. যেহেতু মোৰ সৰু বস্তুবিলাক বেছি ভাল লাগে সেইটো কাৰণে মই মিনি কেক এটা প্ৰথমতে মোৰ নিজৰ বাৰ্থডে বুলি মই সেলিব্ৰেট কৰিছো নিজৰ বাবে আৰু এতিয়া বলক মই কি গিফট পাইছো হেতু আনবক্সিং কৰো কাৰণ মই গিফট লৈ বহুত ভাল পাওঁ আৰু সবে ভাল পায় যোনে যোনে গিফট পায় আৰু মোৰ কাৰণে এটো গিফট পালে বহুত ভাল লাগে আৰু বলক তেনেহলে এটো আনবক্সিং কৰো আনবক্সিং কৰি আছে কি উঠাব দেখা যাব এইফালে Happy birthday to you. Thank you. So sweet. আৰু এয়া হৈছে মোৰ আপোন মানুহবোৰে দিয়া গিফটৰ ভিতৰত প্ৰথমটো গিফট আনবক্সিং কৰিলো ইয়াৰ লগত আৰু এটা মানে গিফট পেকিং কৰি পঠাইছে হেতু মই আপোনালোকক দেখাম আৰু যেহেতু মই টেডি বিয়াৰ বহুত ভাল পাওঁ হেতু কাৰণে মই ভাল পোৱা বস্তুকে দিছে আৰু Yes. এটা মজা লাগিছে দে ওরে ইবা টু বাৰ্থডে দিছিলে এতিয়া লালো মোৰ বেষ্ট ফ্ৰেণ্ডে দিয়া স্পেশাল টপটো পিন্ধি বাৰ্থডে গাৰ্ল হিচাপে আমি কেইজনী কিবা এটা খাওঁগে বুলো বাহিৰত মোৰ উলাই হৈ গল গাইস যেহেতু বাৰ্থডে বুলি কলে অকমান বাহিৰতে খাই ভাল লাগে হেহে এয়া আহিলো শ্যাম ৰেষ্টুৰেন্ট আৰু হোটেললৈ আৰু এই যে দেখিছে মোৰ বাৰ্থডে এই কিউট কেকটো এইটো দিছে মোৰ ভন্টি সুমি এয়া হৈছে সুমি আৰু লগত গৈছে মোৰ বেষ্ট ফ্ৰেণ্ড মুনমি আৰু এই সৰু কেকটো কাটিং কৰাৰ আগত আমি ভাবিলো এনেদৰে ষ্ট্ৰবেৰী মাৰ্গাৰিটা খাই লওঁ গোটে তিনজনীয়ে আৰু দেখিবলৈ যিমান ধুনীয়া আছিল খাবলৈও হিমানেই ধুনীয়া আছিল দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এইখিনি খাই মোৰ কেক কাটিং ষ্টাৰ্ট হৈ গৈছে
যিহেতু বাৰ্থডে সৰু আছিল আৰু ক'ৰবালৈ ওলাই গ'লে আমি আচলতে খানাটোত বেছি ফ'কাছ কৰোঁ সেয়েহে আমাৰ সোনকালে খানাটো আহি পালে হায়দৰাবাদী চিকেন আৰু চিকেন দ পিয়াজা কি টেষ্টি আছিলে খাবলৈ বিশেষকৈ যোনটো গ্ৰীণ কালাৰ হায়দৰাবাদী চিকেন দিছে সেইটো আচলতে বেছি টেষ্টি আছিলে আৰু এনেদৰেই মোৰ সৰু বাৰ্থডে দিনটো আমি উদযাপন কৰিলোঁ সৰু মৰুকৈ আৰু সুখী হ'বলৈ বহুত মানুহৰ প্ৰয়োজন নহয় আপোনাৰ খাস ফ্ৰেণ্ডৰ লগত বা এজন বা দুজনেই নহওক কিয় আপুনি সুখী হ'ব পাৰে বা আপুনি অকলেও সুখী হ'ব পাৰে সেইবুলি মই ভাবোঁ আৰু সেয়ে আমি সদায় পজিটিভ থকা উচিত আৰু সুখী হোৱা উচিত আৰু সকলোবিলাক ক্লিপ সকলোবিলাক নীতি নিয়ম উঠাব নোৱাৰিলেও আপোনালোকৰ আগত কিছু দাঙি ধৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি আঁকোৱালি ল'ব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে যদি নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি দিব দেই